মৰমৰ, আজি তোমাৰ জন্মদিন। ৰাতি 12 বজাত এটা ফোন কৰি তোমাক শুভকামনা জনাইছিলোঁ। পহিলা ফাগুনত মোৰ আন এগৰাকী আপোনৰো জন্মদিন আছিল। শুভকামনা জনাব নোৱাৰিলোঁ। ভাল পালো বুলিয়েতো সকলোবোৰ সম্ভৱপৰ নহয়। জন্মদিন মাথো এটা উপলক্ষহে। তোমাক মই কিমান ভাল পাওঁ সেয়া প্ৰকাশ কৰা অথবা মোৰ হৃদয়ত তোমাৰ অস্তিত্ব কি তাক উদঙাই দিয়াৰ কিবা প্ৰয়োজন আছে জানো? মই শুভকামনা নজনালেও তুমি লহপহকৈ ডাঙৰ হবা। মই শুভকামনা নজনালেও তুমি জীয়াই থকাৰ বাবে উশাহৰ ওচৰত ধৰুৱা হবা। তথাপিতো কোনোবাখিনিত প্ৰয়োজন হয় চাগৈ মোৰ শুভকামনাৰ। পিছলি পৰোতে, উজুতি খাওঁতে দুচকু সজল হৈ উঠিলে নতুবা হাঁহিবলৈ। কাৰণ মই যে তোমাৰ আপোন। ইতিহাস লুটিয়াব নালাগে। আপোনত্বৰ সংজ্ঞা চকু মুদিলেই পোৱা যায়। সেই যে বতাহত কঁপি থকা আঘোণৰ নৰানীৰ মাজৰ লেচেৰি কেইডাল, খৰালিৰ শুকাই যোৱা জানখন, ফাগুনত ফুলৰ ভৰত শালি পৰা পলাশৰ ডালকেইটা, সেউজীয়াৰে ভৰপূৰ হৈ থকা মোৰ লৰালিটো, তাত বিচাৰিলেই আপোনত্বৰ এটা নিভাঁজ সুৰ বিচাৰি পাব পাৰা। অৱশ্যে তুমি সকলো সময়তে নাছিলা। তথাপি তুমি মোৰ আপোন। আপোন হবলৈতো পৰিধি, চিনাকি অথবা সময় নালাগে। লাগে মাথো এখন হৃদয় যি কাহানিও বঞ্চনা নকৰে। আন্তৰিকতাত উপলব্ধি কৰিব পৰা এটা মন যিটো তোমাৰ আৰু মোৰ গৌৰৱ কৰিব পৰাকৈ আছে, নহয় জানো? কেৱল এইবাবেই অধীৰ আগ্ৰহেৰে ৰৈ থাকো এই দিনটোলৈ, তোমাক শুভকামনা জনাবলৈ। জন্মদিনৰ মুঠি মুঠি শুভকামনাৰে ইতি তোমাৰ বান্ধৱী।